হেল্ল' গাইজ বংটু জ্ঞানত সকলোকে স্বাগতম। আজি আমি আলোচনা কৰিম অসমৰ বুৰঞ্জী আৰু আহোম সাম্ৰাজ্যৰ বিষয়ে। পাৰ্ট 1ত আমি 30টা কুৱেশ্যন আলোচনা কৰিছিলোঁ। আজি বাকীবোৰ কুৱেশ্যন আলোচনা কৰিম। যিসকল লোকে পাৰ্ট 1 ভিডিঅ'ত চোৱা নাই, আমাৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে। আজি আলোচনা কৰিম 31 নং প্ৰশ্নটো হ'ল দিহিঙীয়া ৰজাৰ প্ৰকৃত নাম চুহুংমুং। আৰু 32 নং প্ৰশ্নটো হ'ল খুৰা ৰজা কোন? চুখ্ৰামফা। 33 নং প্ৰশ্নটো হ'ল ভগিনীয়া ৰজা হ'ল জয়ধ্বজ সিংহ। 34 নং প্ৰশ্নটো হ'ল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কুমাৰ ভাস্কৰ বৰ্ম। 35 নং প্ৰশ্নটো হ'ল কুৰুক্ষেত্ৰৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ৰজাজন হ'ল ভগদত্ত। কৌৰৱ পক্ষত হৈ তেওঁ যুদ্ধ কৰিছিল। 36 নং প্ৰশ্নটো হ'ল বানৰ ৰজাৰ ৰাজধানী শোণিতপুৰত। 37 নং প্ৰশ্নটো হ'ল বানৰ ৰজাৰ কন্যাৰ নাম কি? উষা দেৱী। 38 নং প্ৰশ্নটো হ'ল কামাখ্যা দেৱীৰ মন্দিৰ প্ৰথম নিৰ্মাণ কৰে নৰকাসুৰে। 39 নং প্ৰশ্নটো হ'ল কোচ বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল নৰনাৰায়ণ। 40 নং প্ৰশ্নটো হ'ল নৰনাৰায়ণৰ সেনাপতিৰ নাম মহাবীৰ চিলাৰায়। আৰু 41 নং প্ৰশ্নটো হ'ল ইয়াণ্ডাবু সন্ধি 24 তাৰিখ 2 মাহ 1826 চনত হয় ইয়াণ্ডাবু সন্ধি। এই সন্ধি মান ৰজা আৰু ব্ৰিটিছৰ মাজত হৈছিল। সন্ধিৰ চৰ্তমতে অসম ইংৰাজৰ অধীনলৈ যায়। 42 নং প্ৰশ্নটো হ'ল অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ পিয়লি ফুকন। 43 নং প্ৰশ্নটো হ'ল মণিৰাম দেৱানৰ ফাঁচী 1858 চনত হৈছিল। 44 নং প্ৰশ্নটো হ'ল ইংৰাজে বন্দী কৰা আহোম ৰজাজন হ'ল পুৰন্দৰ সিংহ। 45 নং প্ৰশ্নটো হ'ল অসমৰ আটাইতকৈ ওখ মন্দিৰটোৰ নাম কি? শিৱদৌল। 46 নং প্ৰশ্নটো হ'ল অসমলৈ মান সেনাক আমন্ত্ৰণ কৰি অনা অসম সেনাৰ বৰফুকনজন আছিল বদন বৰফুকন। 47 নং প্ৰশ্নটো হ'ল চিপাহী বিদ্ৰোহত জড়িত থকাৰ অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন হ'ল মণিৰাম দেৱান। 48 নং প্ৰশ্নটো হ'ল 1942 চনত আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীগৰাকী হ'ল কনকলতা। 49 নং কুৱেশ্যনটো হ'ল 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন হ'ল মুকুন্দ কাকতি। 50 নং প্ৰশ্নটো হ'ল 1942 চনৰ আন্দোলনত বৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী ভোগেশ্বৰ বৰুৱা। 51 নং কুৱেশ্যনটো হ'ল অসমৰ কৃষক বিদ্ৰোহৰ ফুলগুৰি সংঘৰ্ষত 1861 চনত মৃত্যু হোৱা ইংৰেজ বিষয়াজন লেফটেনেণ্ট ছিংগাৰ। 52 নং কুৱেশ্যনটো হ'ল ফুলগুৰিৰ কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা 54 জন। 53 নং কুৱেশ্যনটো হ'ল দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন হ'ল শংকৰদেৱ, শ্ৰীমন্ত শংকৰদেৱ। 54 নং কুৱেশ্যনটো হ'ল ৰাজঘৰীয়া দৈৱজ্ঞই কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নোহোৱা স্বৰ্গদেউজনক শিৱসিংহ। 55 নং কুৱেশ্যনটো হ'ল পথৰুৱা ঘাটৰ ৰণ হৈছিল 1894 চনত। 56 নং কুৱেশ্যনটো হ'ল অসমীয়া ভাষাত উন্নতি সাধনী সভাৰ জন্ম 1888 চনত 25 আগষ্ট হৈছিল। 57 নং কুৱেশ্যনটো হ'ল আহোম ৰজা জয়ধ্বজ সিংহই নিজ কন্যাক মোগল দৰবাৰলৈ পঠুৱাই সন্ধিটো কৰিছিল। সেই সন্ধিটোক ঘিলাঝাৰী ঘাটৰ সন্ধি বুলি কোৱা হয়। 58 নং কুৱেশ্যনটো হ'ল আহোম আৰু মোগলৰ মাজত হোৱা শেষৰখন ৰণ
ইটাখুলি ৰণ। 64 নং কুৱেশ্যনটো হ'ল মুছলমানসকলে প্ৰথম অসম আক্ৰমণ কৰিছিল 206 খ্ৰীষ্টাব্দত। 60 নম্বৰ প্ৰশ্নটো হ'ল মানৰ প্ৰথম আক্ৰমণ 1817 চনত। 61 নং কুৱেশ্যনটো হ'ল মহাত্মা গান্ধী অসমলৈ আহে 1921 চনত। 65 নং কুৱেশ্যনটো হ'ল অসমত স্বৰাজৰ দলৰ প্ৰথমগৰাকী সভাপতি আছিল তৰুণৰাম ফুকন। 63 নং কুৱেশ্যনটো হ'ল 1942 চনৰ আন্দোলনৰ সময়ত ইংৰাজে ফাঁচি দিয়া অসমীয়াজন হ'ল কুশল কোঁৱৰ। 64 নং কুৱেশ্যনটো হ'ল অসমত দাস প্ৰথাৰ বিলোপ হয় 1800। আমাৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইটো হ'ল পাৰ্ট 2। পাৰ্ট 1 আমি ডেছক্ৰিপশ্যনত লিংক প্ৰভাইড কৰি দিম, আপোনালোকে চাব। আৰু পুনৰাই কৈ আছোঁ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ চেনেলত এনেধৰণৰ ভিডিঅ' আপডেট হৈ থাকে।